আমাৰ বহাগৰ প্ৰথমটো দিন মানেই হৈছে ৰংঘৰত বিহু। তাৰ আগতেই নৱবৰ্ষৰ যিহেতু প্ৰথমটো দিন, আমাৰ লখিমীজনীকো দেখাই দিওঁ বুলি ভাবিলোঁ। আজি বহাগৰ প্ৰথমটো দিনতেই চাওকচোন আমাৰ কিমান সৌভাগ্য, আমাৰ ঘৰৰ আগেদি সংকীৰ্তন পাৰ হৈ গৈছে। ইমান ভাল লগা পৰিৱেশ এটা দেখা পাই ভাবিলোঁ আপোনালোককো অলপ দেখাই দিওঁ। যেতিয়াই সংকীৰ্তন আহি থকাৰ খবৰটো পাইছোঁ, মনটো সঁচাকৈ খুবেই বেছি ভাল লাগি গ'ল। কিমান বছৰৰ পিছত যে এনেকুৱা পৰিৱেশ এটা পাইছোঁ। এতিয়া পুৰবী বৌ, পাৰ্শ্বতী ভণ্টি আৰু মই ওলাই আহিছোঁ ৰংঘৰৰ বাকৰিলৈ বুলি। আৰু বাটত আহি থাকোঁতে মৰম লগা ভণ্টি এজনীকো লগ পালোঁ নহয়। তোমাক লগ পাই বহুত ভাল লাগিলে দেই। ৰংঘৰৰ বাকৰি আহিছোঁ যেতিয়া মানুহৰ সমাগম নহ'বনে? খুবেই বেছি মানুহৰ সমাগম। সঁচাকৈ ভাল লাগে ৰংঘৰৰ পৰিৱেশটো এনেকৈ দেখা পালে। আমাৰ পল্লৱী, মীনাক্ষী, সাগৰকো লগ পাই গ'লোঁ নহয়। বেবী আৰু অংকিতা আমাৰ কাৰণে ৰৈ আছিলে, তাহাঁতকো লগ কৰিলোঁ। দীক্ষা, প্ৰেৰণা, সংগীতা, অংকিতা, জুবলিহঁতো আহিছিলে নহয়, তাহাঁতকো লগ কৰিলোঁ।